মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণী ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় ৮ এই পাঠটো পঢ়িম আৰু এই পাঠটোৰ নাম হৈছে ঋতু। ইয়াত এটা শীতকালৰ ছবি দিয়া আছে। ইয়াত কি আছে, মাকে এটা ল'ৰাক চুৱেটাৰ পিন্ধাই দি আছে, আইতাই চাদৰ পিন্ধিছে আৰু এই ছোৱালীজনীয়ে চুৱেটাৰ পিন্ধিছে, টুপি পিন্ধিছে, মোজা পিন্ধিছে, জোতা পিন্ধিছে। এনেকুৱা এটা ছবি দিয়া আছে আৰু ইয়াত ককাই জুইৰ তাপ লৈ আছে, ঠাণ্ডাৰ কাৰণে জুইৰ তাপ লৈ আছে। এই ছবিটো তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত ইয়াত কিছুমান কোৱেশ্চন দিয়া আছে, এইবিলাকৰ উত্তৰ আমালোকে পঢ়িম। শীতকালত তুমি কি কি কাপোৰ পিন্ধা? শীতকালত মানুহে সাধাৰণতে কি পিন্ধে? টুপি, চুৱেটাৰ, জেকেট, মোজা, চাদৰ, মাফলাৰ আদি বহুত বস্তু পিন্ধে। তাৰপিছত খ নম্বৰটো দিয়া আছে কি, জাৰ লাগিলে তুমি কি কৰা? জাৰ লাগিলে কি কৰোঁ? জাৰ লাগিলে আমি চুৱেটাৰ, জেকেট পিন্ধো। তাৰপিছত গ নম্বৰটো দিয়া আছে, শীতকালত তুমি কি কৰা? শীতকালত কি কৰোঁ? জুইৰ তাপ লওঁ, ঠাণ্ডাৰ কাৰণে আমালোকে জুইৰ তাপ লওঁ। তাৰপিছত দিয়া আছে, ঠাণ্ডা দিনৰ লগত জড়িত বস্তুবোৰৰ নামবোৰ বাকচৰ পৰা বিচাৰি লিখো আহা। ইয়াত কিছুমান নাম দিয়া আছে, এই ঠাণ্ডাৰ বস্তুবিলাকৰ নাম ইয়াত লিখিব লাগিব। মই লিখি দিছোঁ: মোজা, চুৱেটাৰ, টুপি, জেকেট, কম্বল, চাদৰ, মাফলাৰ, হাত মোজা। তাৰপিছত দিয়া আছে, তলত দিয়া ছবিবোৰ চাই কোনটো কি কালৰ ছবি লিখো আহা। ইয়াত ছবিবোৰ চাই ইয়াত লিখিবলৈ কৈছে কোনটো কি কালৰ হয়। এইটো শীতকালত মানুহে ঠাণ্ডাৰ কাৰণে জুইত তাপ লয়, সেইকাৰণে এইটো শীতকাল হয়। এইটো গৰমৰ ছবি হয়। এইটো গ্ৰীষ্মকালৰ ছবি হয়, কাৰণ গ্ৰীষ্মকালত বহুত গৰম হয়, সেইকাৰণে এইটো গ্ৰীষ্মকালৰ ছবি হয়। এইটোও গ্ৰীষ্মকালৰ ছবি হয়, কাৰণ গ্ৰীষ্মকালত মানুহে বহুত গৰম হয়, সেইকাৰণে মানুহে আইচক্ৰীম খায়। আৰু এইটো শীতকালৰ ছবি হয়, কাৰণ শীতকালত মানুহে চুৱেটাৰ পিন্ধে। পিছত দিয়া আছে পাঠ ১, কবিতা দিয়া আছে, এইটো পঢ়িব লাগিব। আৰু পাঠটোৰ নাম হৈছে ঋতু আহে ঋতু যায়। চ'ত বহাগত ঋতু বসন্ত, বিৰিখে সলায় পাত। জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত। শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল। আহিন কাতিত শৰৎ ঋতু, ভৰে শেৱালিৰ ডাল। আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে। মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। বাৰ মাহৰ নামবোৰ এফালৰ পৰা লিখো আহা। ইয়াত এটা লিখি দিয়া আছে, বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। তাৰপিছত দিয়া আছে, গাঁও আহা, ঘড়ীটোৱে কয় শুনা, টিক টিক টিক। সময় গৈছে উৰি, ঠিক ঠিক ঠিক। পুৱাৰ নিয়ৰে কয় টুপ টুপ টুপ, নজগাবা ভাইটিক চুপ চুপ চুপ। ভমৰাই কয় শুনা, কৰি গুণ গুণ। ফুটাই পৰিবা পাত, নাই ভুন ভুন। পিছত দিছে, শুনো আহা, কাকো তুচ্ছ বুলি ভাবি নলবা। কাকো তচ্ছিল্য কৰিব নালাগে। সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰি। তাৰপিছত দিয়া আছে, পঢ় আহা। ইয়াত কিছুমান শব্দ দিয়া আছে, এইবিলাক পঢ়িব লাগিব। জানো আহা, চ যোগ চ, চয় ছয়। চয় ছয় দি ইয়াত কিছুমান শব্দ দিয়া আছে, এইবিলাক পঢ়িব লাগিব। তুচ্ছ, ইচ্ছা, উচ্ছেদ, বিচ্ছেদ। তাৰপিছত দি আছে, চয় ছয় দি যুক্তাক্ষৰৰ তলত আঁচ টানো আহা। ইয়াত এইটো যুক্তাক্ষৰৰ তলত আঁচ টানিবলৈ কৈছে। চয় ছয়, ইয়াত আঁচ টানিব লাগিব। ইয়াত তোমালোকে চাই ল'বা। তাৰপিছত তলত দিয়া শুভেচ্ছা পত্ৰখনত তোমাৰ বন্ধু বা বান্ধৱীলৈ জন্মদিনৰ শুভেচ্ছা জনাই এটা বাৰ্তা লিখা। ইয়াত এটা লিখি দিয়া আছে, ইয়াত তোমালোকে লিখিবা। এনেকৈ লিখিব পাৰা, মৰমৰ ৰহিম, আশা কৰোঁ তুমি ভালে আছা। তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালো মৰমৰে, ইতি ৰহিমা। যিকোনো এটা নাম দি দিলে হৈ যাব। তাৰপিছত দিছে,
ওলট পালটকৈ থকা আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা। মানে ইয়াত ওলট পালটকৈ দিয়া আছে, ইয়াত ভালকৈ লিখিব লাগিব, শুদ্ধকৈ লিখিব লাগিব। এইটো হ'ব ইচ্ছা, এইটো হ'ব বিচ্ছেদ, এইটো হ'ব সদিচ্ছা, এইটো হ'ব শুভেচ্ছা আৰু এইটো উচ্ছেদ। মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ'টো ইমানেলৈকে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ নেক্সট ভিডিঅ'টোত মই পাৰ্ট 2 কণ ল'ৰা আৰু হাতী এইটো পাৰ্ট পঢ়িম।